এই ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ কৰিম। সেয়েহে আমাৰ ভাৰপ্ৰাপ্ত আৰক্ষী মহোদয়কো সহযোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছো। এয়া আমাৰ মাজত আজি যোৱা ২-৩ দিন আগতে নতুনকৈ আহি যোগদান মেডাম আছে, তেখেতক আমি আজি এই গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিবৰ কাৰণে অনুৰোধ জনাম। আৰু ইয়াৰ আগত আমাৰ ৰাইজৰ তৰফ আমাৰ মহিলা সমিতি তথা উপস্থিত জ্যেষ্ঠ নাগৰিক আৰু ছাত্ৰ ছাত্ৰী সকলোৱে আমি পতাকা উত্তোলনৰ পিছতে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিব। উত্তোলক মহোদয় মাজবাটৰ জ্যেষ্ঠ নাগৰিকসকল, মাজবাট আঞ্চলিক মহিলা সমিতিৰ সদস্যসকল, মাজবাট ইয়াত উপস্থিত থকা বিভিন্ন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু ইয়াত উপস্থিত থকা সন্মানীয় ৰাইজ, আটাইলৈকে আজি 76 সংখ্যক গণতান্ত্ৰিক দিৱসৰ শুভ মুহূৰ্তত মই সকলোকে অভিনন্দন জ্ঞাপন কৰিছো। লগতে আজি এই মহান কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ পাই মই গৌৰৱবোধ হৈছো। প্ৰথমে মই আজি গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল, যাৰ ফলত আমাৰ দেশত প্ৰতিজন নাগৰিকে সম অধিকাৰ আৰু আত্মমৰ্যাদাৰে জীয়াই থাকিব পাৰিছে। শ্ৰদ্ধা ৰাইজ, আজি আমি জাতি ধৰ্ম ভেদাভেদ পাহৰি এক ভাৰতীয় হিচাপে একেখন তিৰংগাৰ তলত সমবেত হৈছো। আমি বিশ্বক শক্তিশালী জাতি হিচাপে দেখুৱাব সক্ষম হৈছো। আমাৰ দেশৰ মাজত একতা ভাতৃবোধৰ লগতে সামাজিক সাংস্কৃতিক অৰ্থনৈতিক যাওঁ। শেষত পুনৰবাৰ সেইসকল মহান ব্যক্তিলৈ শ্ৰদ্ধা নিবেদন কৰিছো, যিসকলে মহান ত্যাগৰ ফলত আজি আমি বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ হিচাপে নাগৰিক হিচাপে আমি মূৰ তুলি থাকিব পাৰিম। Oh,